Hi and welcome to my YouTube channel. So আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে বুলি ময়ো ভালে আছো আৰু আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ আহিছো আৰু আজি মই আপোনালোকক দেখাবলৈ লৈ গৈ আছো ডিব্ৰুগড় খনিকৰ জগন্নাথ মন্দিৰ। সো আহক আপোনালোকে মোৰ লগত বলক জগন্নাথ মন্দিৰ আপোনালোকক দেখাম। সো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব বুলি। তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো। মোৰ লগত আপোনালোকক দেখাই যাম ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ টেম্পল। সো তাৰে সাইকেল মাৰি মাৰি গৈ থাকোঁতে ফাইনেলি জগন্নাথ মন্দিৰখন অকমান দেখিবলৈ পায় আৰু এয়া হৈছে খনিকৰ মহাত্মা গান্ধী পাৰ্ক বা উদ্যান। সো এই উদ্যানৰো ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম এদিন। মন্দিৰ পালো আৰু সন্মুখতে এই দোকানবিলাক দেখিছে। ইয়াতে আপোনালোকে পূজাৰ সামগ্ৰী ল'ব পাৰে। কৰিবৰ কাৰণে চাকি ধূপ ললো আৰু ভিতৰলৈ যাবলৈ ধৰিলো। এইটো দেখিছে মানুহবিলাক সোমাই আছে, এইফালেদি আমিও সোমালো। দেখিছে আপোনালোকে বহুত দীঘল চিৰি। এইটোত উঠিলে পাব জগন্নাথ ভগৱানৰ মন্দিৰ আৰু তাত গৈ আপোনালোকে জগন্নাথ ভগৱানৰ ধুনীয়া ধুনীয়া মূৰ্তি দেখিবলৈ পাব।
মেইন জগন্নাথ ভগৱানক এইফালেদিও সোমাব পাৰে, মানে যোনটো মেইন জগন্নাথ আপোনালোকে এইফালেদিও সোমাব পাৰে আৰু এইফালেদিও সোমাব পাৰে। এণ্ড এই চৌক ভিতৰতে ফুলনি বাগিচা। মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰৰ ৱালৰ ধুনীয়া ধুনীয়া পিকচাৰবিলাকক এটা লাইনৰ পৰা ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। ৱালৰ মূৰ্তিবিলাকৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব শ্ৰীকৃষ্ণৰ লীলাসমূহৰ কিছু আটক ধুনীয়া ছবি। আৰু এইটো হৈছে ছেকেণ্ড গেট, মানে দুটা গেট আছে। আমি সেইটো গেটলৈ সোমালোঁ। এইটো গেট বৰ্তমান বন্ধ থাকে, কেতিয়াবা খোলে, সেয়া মই আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম। চ' এইটো এটা গেট হয় আৰু সিফালেও এটা গেট আছে। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে জগন্নাথ মন্দিৰত সোমাওঁতে দেখিব ৱালৰ ভিতৰতো বহুত ধুনীয়া ধুনীয়া ছবি, মানে হাতেৰে বনোৱা মূৰ্তিৰ নিচিনা ৱালত লাগি থকা আপোনালোকে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ ভগৱানৰ বেলেগ ভগৱানৰো আছে। ত' আপোনালোকে সেইবিলাকো চাই বহুত ভাল পাব পাৰে। তাৰপিছত ঘৰলৈ ওলালোঁ আৰু ৰাস্তাৰে গৈ আছোঁ।